So hello guys, good evening. So সকলোকে আজি মানে অকনমান ফ্ৰী পালো টাইম, so পাই আমি ফুৰিবলৈ আহিছো আজি। so কি জায়গাত আহিছো ফুৰিবলৈ আপোনালোকক দেখাই আছো। এয়া চাওক অকনমান পাহাৰৰ মাজত মানে এনেকুৱা নিজৰা শিল পানী বৈ আছে। so ইয়াৰে মাজত অকনমান ফূৰ্তি কৰিবলৈ আহিলো, গা ধুবলৈ আহিলো। আৰু কিবা কিবি জায়গা আছে, চাম এক্সপ্লোৰ কৰো কি কি জায়গা আছে, গতিকে আপোনালোকে চাই থাকিব আগলৈকে। গাইজ ইয়াতে চাও এইবিলাক পাহাৰ, এইবিলাক এইখন পাহাৰ, ইয়াতে এনে মানুহ আছে, মানুহে এইবিলাক তামোল চামোল এনে পুতিছে, এইবিলাক বিক্ৰী কৰি পেলাই ইয়াতে মানে খায়। আৰু ওপৰ ফালে কমলা বাৰী ফালে এনেকুৱা। আৰু এডাল একেডাল কি গাছ বুলি কয়? এডাল অৰ্জুন নেকি? অৰ্জুন আৰু নাপায়, কি গছ নাজানো। আৰু এইবিলাক কেনেকে গছ এইবিলাক মানুহে পুতিছে, এইবিলাক এনেকে আছে। মানে আৰু ওপৰত যাব লাগিব আমি যিখিনি জাগাৰ কাৰণে আহিছিলো চাৱাৰ কাৰণে। চ' তাত যাম, গাও ধুম। ত' ইয়াতে কাপোৰ চাপোৰ লৈ আহিছো বেগত। চ' এতিয়া আপোনালোকক দেখাম ক'ত কেনেকে এইবিলাক ৰাস্তাৰে উঠি যাব। ৰাস্তাটো খুব বেয়া, এইবিলাক বাৰিষা হলে মানে বৰষুণ হলে পানীবিলাক এইফালে দিয়ে স্পীডত আহি এইবিলাক এনেকে খুনি চুনি এইবিলাক ৰাস্তা এনেকে বনাই পেলাই বৈ যায়। চ' এইবিলাক আমি আহিছো এই 3জন, মই দি 4জন ওপৰত গৈ থাকো। এনেকুৱা ৰাস্তা পাই আপোনালোকে চাই থাকিব। বহুত আপ উঠি আছো, ভাগৰ লাগি আছে, অকণমান বেমাৰ হৈ আছিল, দুৰ্বল হৈ আছে। এইবিলাক গাড়ীৰ চিন, এইফালে গাড়ী উঠি যায় এনেকে ওপৰত। এইবিলাক ইয়াতে পানী খুনি পেলাই মানে পাইপ বহাইছে, ইয়াতে পানী আহি এইবিলাক মানে হেৰি কৰি দিছে। এইবিলাক চাওঁ এনেকুৱা ফাঁক হৈ গৈছে এনেকে। এইবিলাক গাড়ীৰ চিন আছে, বাইক চাইক এনেকে আহে। আৰু ওপৰত যাব লাগিব বহুত, আৰু বহুত যাব লগা আছে ওপৰত। কিমান দূৰ চাওঁ, এইফালে জুই লাগিছে, ধোঁৱা ওলাই আছে, মানুহে দিছে চাগে জাগাবোৰ চাফা কৰাৰ কাৰণে। মানে তামোল চামোল পুতিব, হয়তো জুম খেতি কৰিব, হয়তো সেইফালে পাহাৰীয়া এলেকা, তাৰ কাৰণে মানুহে দিব পাৰে বা বনজুও হ'ব পাৰে, নিজে নিজে লাগিব পাৰে লাগিবলে। আজয় এইবিলাক চাহ তামোল বিলাক ৰুইছে, বেছি দিন হোৱা নাই, বৰ বেছি 1 বছৰমান হ'ল চাগে পুতা তামোল কেইডাল। চবিলাক এনেকে পুতিছে, ইয়াতে এনেকে তামোল চামোল পুতে, তামোল লাগিছেও, পাণ চানো আছে। গতিকে এয়া এই শুকান বস্তুবোৰ মানে জুই দিছে, তাত জুই লাগিছে। চাইডেৰে মানে ওচৰত নিজৰা এটা বৈ আছে, তাৰ চাউণ্ড এটা হৈ আছে, অকনমান সৰু সৰু শব্দ, কুলু কুলু পানীৰ। এনেকে গৈ আছো, কিমান দূৰ যাব লাগে আৰু আপ আছে বহুত। গৈ থাকো, আপোনালোকৰ তাত গৈ দেখালে শব্দ শুনিছেনে জুইৰ ফটকা যোৱা, মানে বাঁহ বিলাকত লাগিলে যিবিলাক বায়ু ভিতৰত যিবিলাক বায়ু থাকে এইবিলাক এনেকুৱা ফটকা যায়, শব্দ হয়। চাই থাকিব, এনে পানী খাব পাৰে। একদম পিয়ৰ পানীৰ নিজৰা। ধুনীয়া ধুনীয়া টেষ্ট আছে নিজৰাৰ পানীৰ। আমি আহি কিমান ভয়ানক যা পাহাৰৰ মাজত, সম্পূৰ্ণ পুৰা এডভেঞ্চাৰ আজিৰ দিনটো। মানে পিছবেলা সময়খিনি আৰু মানে আজি পিছবেলা সময়খিনি সম্পূৰ্ণ এডভেঞ্চাৰ কৰিম বুলি আহিছো। ত' সম্পূৰ্ণ এডভেঞ্চাৰে হৈ আছে, গতিকে আমি গৈ আছো। কিমান চাওক এইবিলাক পাহাৰৰ মাজে মাজে এনেকুৱা ৰাস্তা, এনেকুৱা আন্ধাৰ হোৱা যেন পায়, কিন্তু এতিয়া বাজিছে মাত্ৰ 3-4 বাজি হৈছে। তথাপিতো চাওক এনেকুৱা এক্সপিৰিয়েঞ্চ।
পৰা আৰু বহুত এইফালে নিজৰা বৈ আছে, এইটো নিজৰা, তো নিজৰাৰ পানীবিলাক এইডাল পাইপ এনেকে গৈ আছে, এইবিলাক পাইপ গৈ আছে। আৰু কিমান দূৰ যাব লাগিব ঠিক নাই, চাই থাকক আপোনালোকে। দেখাই আছে আমি কি জেগাত উপনীত হওঁ ইমান কষ্ট কৰি, চাই থাকক আপোনালোকে। গাইছ আমি কি পালো চাওক, কেনেকুৱা জেগা। সেইবিলাক জুম খেতি কৰাৰ পানীৰ প্ৰস্তুতি চলি আছে, সেইবিলাক ইয়াতে জুম খেতি কৰিব। আৰু আমাৰ গন্তব্যস্থানলৈ বহুত দূৰ আৰু বহুত যাব লগা আছে। গাইছ আমি বৰ্তমান এই জেগা পালোঁ, আৰু 20% মান গ'লে চাগে গৈ যাব লাগে, 80% মান আহিলোঁ আমি। গৈ আছে, চাওক কিমান দূৰ যাই পাওঁ। এয়া চাওক, চাওক কি ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশ। এইফালে ৰ'দ ওলাইছে, এইফালে মেঘ দি আছে। পাম আৰু বুলি কয়, মোটামুটি 20 মিনিটৰ ৰাস্তা আহিলোঁ, তথাপিতো গৈ পোৱাই নাই। তাতে বাৰু কেনেকুৱা ফল হৈ আছে সেইটো নাজানো, দেখা আপোনালোকক, চাই থাকক। গাইছ আমি ইমানখিনি এডভেঞ্চাৰ কৰি আহি পালোঁ আমাৰ এই জেগা। যদি আপোনালোকে চাওক, এয়া চাওক আপোনালোকে পিছফালে কি সুন্দৰ নিজৰা, আৰু ইয়াতে মানে এইবিলাক পানীবিলাক ইয়াতে নিজৰাৰ পৰা পৰি আহি ইয়াতে যাম হৈছে যে ইয়াতে আমি অকণমান গা ধুই পেলাই গুচি যাম। চাওক গাইছ কি ধুনীয়া সুন্দৰ এটা প্লেচ, কি ধুনীয়া। ইমানখিনি কষ্ট, ইমানখিনি এডভেঞ্চাৰ ছাকচেছ। এতিয়া বৰষুণ নাতে সোনকালে ঘৰত যাব লাগে, চালোঁ জেগা কমপ্লিট। গতিকে আপোনালোকেও আহিব পাৰিলে অলপ সোনকালে আহিব, ৰাতিপুৱা ভাগত আহিব। তো গাইছ আমি আৰু জেগা চালোঁ, এতিয়া ঘৰলৈ যাওঁ, উভতিছোঁ ঘৰলৈ, ঘৰমুখী হৈছোঁ আৰু এতিয়া বৰ্তমান। ইয়াতে বাই বাই টাটা, আমি আকৌ লগ পাম ভাল দিনত আহিম, ৰ'দ চ'দ পৰা দিনত, যেতিয়া আহি ইয়াতে গা ধুম। গা ধোৱা নহ'ল আৰু আজি অকণমান বেমাৰো হৈ আছে, জ্বৰ জাষ্ট ভাল পোৱাৰ আজি 2 দিন হৈছে, তাৰ কাৰণে গা নুধুলোঁ, আৰু তাৰ কাৰণেও গা নুধুলোঁ। আৰু মানে বতৰটো খুব বেয়া, সোনকালে ঘৰ গৈ পাব লাগে, আৰু লগত মানে মোবাইল প্ৰটেকশ্যন দিয়াৰ কাৰণে প্লাষ্টিকত থোৱা বা এনেকুৱা ধৰণৰ কোনো বস্তু নানিলোঁ। চ' মোবাইলকেইটা বচাব লাগিব, মানুহকেইটাও বাচিব লাগিব, বৰষুণত জিকিব ইচ্ছা নাই। জাষ্ট মাত্ৰ 2 দিন হৈছে, মাত্ৰ ভাল হ'ব, জ্বৰ উঠিছিলে। চ' তাৰ কাৰণে গতিকে গৈ ডাইৰেক্ট তলত লগ পাম। এতিয়া আহক। This is the first point of our journey start. So you can see. আৰু আহিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, চ' এয়া চাই লওক। এইখন আছে পাহাৰৰ মাজত সুন্দৰ এটা জেগা, আৰু বহুত ভিতৰত মানে বহুতখিনি খোজকাঢ়ি যাব লাগে। চ' তাত আছে জলপ্ৰপাতটো, এইফালে এনেকৈ আহিব লাগে, এইফালে নামি গৈ সেইফালে এইটো ৰাস্তাৰে, এনেকৈ সৰু ৰাস্তাটোৰে এনেকৈ গুচি যায়, এনেকৈ পাৰে আপোনালোকে ওপৰত যাব লাগিব, আপোনালোকক যিটো দেখুৱালোঁ। আৰু এইখিনি জেগা মানে জনবসতি এৰিয়াই হয়। চ' ইয়াতে মানুহ আছে, এইবিলাক আপোনালোকে দেখিছে, এইবিলাক মানুহৰ মানে তেওঁলোকৰ নিজা বস্তি হয়। চ' ইয়াতে মানুহবিলাক থাকে, আৰু এই জেগাখিনি কোৱা হয় ৰামটেং বুলি কোৱা হয়। চ' ইয়াতে আপোনালোকে পিকনিক খাব আহিলে বা এনেকুৱা জেগা চাব আহিব পাৰে। মানে বিশেষ ৰাস্তা পাতি ভালেই, গোটেইখিনি সুন্দৰ পকা ৰাস্তা, মানে একদম মানে ভাল ৰাস্তাই, বেয়া ৰাস্তা নাই।
কিন্তু তথাপিতো মানে অকণমান বাৰিষা দিনত আহিলে অকণমান প্ৰব্লেম হয়, কাৰণ বৰষুণ আহে আৰু পাহাৰীয়া এলেকাত উঠিব লাগে। চ' বৰষুণ আহিলে পানী চানী কিমান দূৰত আহি কি এইবিলাক কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰি। চ' তাৰ কাৰণে পাৰিলে আপোনালোক খৰালি দিনত বা এনেকুৱা ঠাণ্ডা দিনত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইখিনি মাহতে আপোনালোকে আহিব পাৰে ফুৰিব। জেগা ভাল, আপোনালোকে চাই ভাল পাব। আমি ইয়াৰ পৰা ঘৰত যাওঁ, আমি এতিয়া গাড়ী চাড়ী লৈ ঘৰত গুচি যাওঁ। গতিকে আপোনালোকে এইখিনিয়ে আছিলে আজি পালে। সময় পালে এনেকৈ ফুৰিব আহিব লাগে, মানুহবিলাক মাইণ্ডটো ফ্ৰেছ হয়, মাইণ্ড চাইণ্ডবিলাক খোল খাই থাকে। ঘৰত কিমান থাকিব, ঘৰত থাকিলে মানে মাইণ্ডটো এটা বস্তুতে তাৰমানে জড়িত হৈ থাকে। এনেকৈ ঘূৰি ফুৰিলে অকণ মাইণ্ডটো খোল খাই, কিছুমান নতুন বস্তু শিকিব পাৰি, জানিব পাৰি। নতুন কিছুমান এনেকৈ প্ৰকৃতিক পৰিৱেশ দেখা পালে নিজৰে ভাল লাগে। চ' তাৰ কাৰণে আহিছিলোঁ। ত' আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টি ভাল পাইছে চাই পেলাই তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ নতুন জেগা কিছুমান দেখাৰ কাৰণে চেষ্টা কৰি থাকিম মোৰ চেনেলটোৰ জৰিয়তে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ, নাপাহৰিব। আৰু এইখিনি কষ্টৰ কাৰণে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টি, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু আপোনালোকৰ ধৰণৰ জেগাবিলাক দেখুৱাৰ কাৰণে বা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনোৱাৰ কাৰণে উৎসাহ পাই থকাৰ কাৰণে অলপমান সহায় হয়। গতিকে আজিলৈ এইখিনিয়ে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টাটা, বাই বাই।